নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 40,000 নিবনুৱা যুৱক যুৱতীলৈ চৰকাৰী চাকৰি। 10 মে'ৰ ভিতৰত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। 40,000 নিবনুৱা যুৱক যুৱতীলৈ ৰাজ্য চৰকাৰৰ চাকৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। 1000-2000 নহয়, 40,000 নিবনুৱাই পাব চৰকাৰী চাকৰি। 10 মে'ৰ ভিতৰত সম্পন্ন হ'ব এই নিযুক্তি প্ৰক্ৰিয়া। 1 লাখ চাকৰিৰ লক্ষ্য পূৰণ কৰিব চৰকাৰে। 1 লাখ চাকৰিৰ পিছতো থমকি নৰয় চৰকাৰ। চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনা বা তাৰ আশে-পাশে দিয়া হ'ব নিযুক্তি পত্ৰ। কলাক্ষেত্ৰত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহৰ ভিতৰত আছে উচ্চ মাধ্যমিকৰ সমমৰ্যাদাৰে অভিযান্ত্ৰিক ডিপ্ল'মা। ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদৰে প্ৰদান কৰা 3 বছৰীয়া অভিযান্ত্ৰিক ডিপ্ল'মাক উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ সমতুল্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব। ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদৰ অভিযান্ত্ৰিক ডিপ্ল'মাধাৰী সমূহ পলিটেকনিক শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। সিদ্ধান্তৰ ফলত ন্যূনতম অৰ্হতা উচ্চতৰ মাধ্যমিক 10+2 হিচাপে বিবেচিত বিভিন্ন বাছনি আৰু নিয়োগ প্ৰক্ৰিয়াত পলিটেকনিকৰ ডিপ্ল'মাধাৰীসকলৰ যথেষ্ট উপকৃত হ'ব। শিক্ষাৰ্থীসকলক এনে বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ উৎসাহিত কৰিব। কেবিনেট বৈঠকত মেগা মিছন ছ'চাইটিৰ বাবে অনুদান আগবঢ়োৱা হৈছে। অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ দ্বাৰা নিৰৱচ্ছিন্নভাৱে ধান ক্ৰয়ৰ বাবে আৰু মিছন অমৃত স্বৰূপৰ কাৰ্যকৰীকৰণৰ বাবে মেগা মিছন ছ'চাইটি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনালৈ অনুদান হিচাপে 270 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। কেবিনেট বৈঠকত BTRৰ উন্নয়নৰ বাবেও গ্ৰহণ কৰা হৈছে কেতবোৰ সিদ্ধান্ত। সেই অনুসৰি BTRৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত 2022-23 বিত্তীয় বৰ্ষৰ বাবে দ্বিতীয় কিস্তি হিচাপে 361.42 কোটি টকা মুকলিত অনুমোদন জনোৱা হৈছে। জনসুৰক্ষা ব্যৱস্থাৰ উন্নতিকৰণৰ সন্দৰ্ভত গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্তৰ ভিতৰত আছে জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে অসম জনসুৰক্ষা পৰিমাপকাৰী বিধেয়ক 2023ৰ অনুমোদন। ইয়াৰ উদ্দেশ্য হৈছে জনসমাগম ঘটা স্থানত প্ৰতিষ্ঠানৰ মালিকে CCTV আদিৰ দৰে নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰি নাগৰিকৰ সুৰক্ষা নিশ্চিতকৰণ কৰিব লাগিব। প্ৰতিষ্ঠান, আৱাসিক ভৱন, ভূমি মহলাৰ ওপৰত পৰিচালনা কৰা প্ৰতিগৰাকী মালিক প্ৰবন্ধক ব্যক্তিয়ে আইন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ নৱীকৰণৰ পৰৱৰ্তী তাৰিখৰ পূৰ্বে জনসুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব। CCTV কেমেৰাত 30 দিনৰ বাবে ভিডিঅ' ফুটেজ সংৰক্ষণৰ ব্যৱস্থা থকাটো জৰুৰী। ইফালে 5G সুবিধা লাভত ক্ষীপ্ৰতা প্ৰদানৰ বাবেও কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত। 5Gৰ ক্ষীপ্ৰ সেৱা সুবিধাৰ বাবে অসমৰ দূৰসংযোগ অন্তঃগাঁথনি ৰাইট অফ ৱে প্ৰদানৰ নিৰ্দেশিকা 2023ৰ অনুমোদন জনোৱা হৈছে। ইয়াৰ বিশেষত্বসমূহ হৈছে বিবেচনাযোগ্য অনুমোদনৰ সৈতে 5G ROW আবেদনৰ বাবে একক উইণ্ড ক্লিয়াৰেন্স ব্যৱস্থা, 5Gৰ ক্ষেত্ৰত কেন্দ্ৰীয় গতিশীল সঞ্চাৰ পৰ্টেলৰ সৈতে অসম ROW পৰ্টেলৰ একত্ৰীকৰণ, সৰু চেল অভাৰগ্ৰাউণ্ড টেলিকমিউনিকেশ্যন কেবল স্থাপনৰ বাবে পথৰ আন্তঃগাঁথনি ব্যৱহাৰৰ ব্যৱস্থা, সৰু চেল বা অভাৰগ্ৰাউণ্ড টেলিকমিউনিকেশ্যন কেবল স্থাপনৰ বাবে খুঁটা স্থাপনৰ ব্যৱস্থা আৰু ROWৰ বিভিন্ন উপাদানৰ বাবে মাচুল গঠন আৰু
আৰু DITEC-DEGS পথ আন্তঃগাঁথনি প্ৰদানকাৰী আদিৰ দৰে অংশীদাৰসকলৰ মাজত ৰাজহ ভাগ বটোৱাৰাৰ ব্যৱস্থা আজি লগতে কেবিনেটত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন সংশোধনৰ ওপৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ কাম কাজৰ দক্ষতা বৃদ্ধি আৰু সম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে অসম বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয় আইন 2009ৰ সংশোধনীত অনুমোদন জনাইছে কেবিনেটে। সেই অনুসৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মূল মহাবিদ্যালয় হিচাপে ঘোষণা কৰা হ'ব, যাৰ ফলত মহাবিদ্যালয়খনৰ পাঠদান আৰু গৱেষণাৰ সুবিধা উন্নতৰ হ'ব। অসম ফ্লাইং ক্লাবৰ পুনৰুজ্জীৱন সন্দৰ্ভতো গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। অসমৰ বাণিজ্যিক পাইলটৰ সুবিধাৰ্থে ছ'চাইটি পঞ্জীয়ন আইন 1860ৰ অধীনত অসম ফ্লাইং ক্লাব ছ'চাইটি গঠনৰ জৰিয়তে অসম ফ্লাইং ক্লাব পুনৰুজ্জীৱিতকৰণত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধ্যক্ষ হ'ব মুখ্যমন্ত্ৰী, আনহাতে উপসভাপতি হ'ব ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী। সদস্য হিচাপে থাকিব মহাধিবক্তা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জ্যেষ্ঠতম সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব, পৰিচালনা বিশেষজ্ঞ, বিমান বিশেষজ্ঞ, প্ৰশাসনিক বিশেষজ্ঞ। সদস্য সচিব হিচাপে থাকিব ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক। শিশু আৰু মহিলাৰ পুষ্টি নিশ্চিতকৰণৰ বাবে কেবিনেটে পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত মিলেট, চাউল আৰু অন্যান্য শস্যভিত্তিক ৰেডি টু কুক, ৰেডি টু ইট খাদ্য প্ৰদানৰ বাবে SOPৰ অধিসূচনাত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা 6 মাহৰ পৰা 6 বছৰ বয়সৰ শিশুৰ লগতে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃৰ মাজত পুষ্টিহীনতাৰ সমস্যা আঁতৰ কৰিব বুলি ধাৰণা কৰা হৈছে। আনহাতে ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ হেতু পদক্ষেপ গ্ৰহণ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। শক্তিৰ বৰ্ধিত চাহিদা দূৰ কৰাৰ বাবে কল ইণ্ডিয়া লিমিটেডৰ সহযোগত ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ পদক্ষেপত অনুমোদন জনাইছে কেবিনেটে। সেই অনুসৰি বাধ্যবাধকতা অবিহনে CILৰ সৈতে বুজাবুজি চুক্তি সম্পাদনত নীতিগত সন্মতি জনোৱাৰ উপৰিও APDCLৰ পৰিচালন সঞ্চালকক স্বাক্ষৰকাৰী কৰ্তৃত্বৰ লগত ৰাজ্য চৰকাৰৰ হৈ বুজাবুজি চুক্তি সম্পাদন কৰিবলৈ APDCLক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। CIL আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰ সকলো দিশ সন্দৰ্ভত আলোচনা আৰু পৰ্যালোচনা কৰিবলৈ APDCLৰ পৰিচালন সঞ্চালকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ আন এটি বাতৰি হৈছে বৰপেটা মেডিকেল কলেজ হাস্পাতালত দালালি, পুনৰ 3 দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৰপেটা মেডিকেল কলেজ হাস্পাতালত গঢ় লৈ উঠা দালাল চক্ৰ উৎখাতৰ বাবে হাস্পাতাল কৰ্তৃপক্ষৰ লগতে তৎপৰ হৈ পৰিছে বৰপেটা আৰক্ষী। তেজৰ দালালিকে ধৰি বিভিন্ন ধৰণে ৰোগী আৰু ৰোগীৰ পৰিয়ালক হাৰাশাস্তি আৰু ধন আত্মসাৎ কৰাৰ ঘটনাৰে জড়িত এই দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 দালালক। ধৃত দালাল 3টা হৈছে মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী। বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই দালাল চক্ৰটোক উৎখাত কৰিছে। ৰঞ্জন দলে আজি এক সংবাদমেলযোগে জনোৱা মতে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ আশে পাশে থকা একাংশ ফাৰ্মাচীৰ পৰাই নিয়ন্ত্ৰিত হৈ আহিছে দালাল চক্ৰটো। আৰক্ষী বিষয়াজনে জনোৱা মতে এই চক্ৰটোৱে তেজৰ পৰা ঔষধ ক্ৰয়লৈকে বিভিন্ন ধৰণে ৰোগী আৰু ৰোগীৰ পৰিয়ালক হাৰাশাস্তি কৰে। আনকি হাস্পাতালত বিনামূলীয়াকৈ পোৱা ঔষধৰ সলনি এই চক্ৰটোৱে ৰোগীক ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ বাধ্য কৰি আহিছিল। ইপিনে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষইও হাস্পাতালত দালালৰ সম্ভেদ পালেই চিকিৎসকক অৱগত কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে।